নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল যিসকলে অহা অক্টোবৰত হ'বলগীয়া টেট পৰীক্ষাৰ কাৰণে সাজু হৈ আছে সিহঁতৰ কাৰণে আজিৰ এই ভিডিঅ'টি মই বিশেষকৈ আলোচনা কৰিম গণিত বিষয়টোৰ ওপৰত গণিত বিষয়টোৰ কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম প্ৰশ্ন উত্তৰবিলাক আপোনালোকে দেখাই পাব প্ৰশ্ন উত্তৰবিলাক ইয়াতে আছে প্ৰশ্নবিলাকৰ উত্তৰ চাৰিটাকে দিয়া আছে উত্তৰ চাৰিটা আমি আলোচনা কৰিম এই উত্তৰ চাৰিটাৰ যিটো এনসাৰ হ'ল মানে যেটো বাছি উলিয়াব লগা হ'ল যেটো বাছি উলিয়ালো সেই বাছি উলিয়াটোৰ যেটো বাছি উলিয়াম আমি কেনেকৈ হ'ল হেতু আমি বিতংকৈ আলোচনা কৰিম বলক ভিডিঅ'টি আৰম্ভ কৰোঁ এইখিনিতে এটা কথা আপোনালোকক জনাই থওঁ যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে গতিকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অনুগ্ৰহ কৰি এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে বেল আইকনটো বজাই দিব যাতে ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় টেটৰ ওপৰত আমি বিশেষকৈ এই অক্টোবৰ মাহৰ আগলৈকে বিশেষ ভিডিঅ'বোৰ দি থাকিম বিশেষকৈ গণিতৰ ওপৰত গতিকে আপোনালোকে শেষলৈকে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক ভিডিঅ'টি আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্ন এনে ধৰণৰ ইয়াতে আছে আপোনালোকে দেখা পাইছে কোনো পূৰণ কৰিলে তাৰ উত্তৰ কি হ'ব এর প্রত্যেকে আমি জানোৱে প্ৰায় সহজ এটো হয় মানে যিকোনো সংখ্যাক যদি আমি শূন্যৰে হৰণ কৰোঁ ৰিজাল্টটো শূন্য গতিকে ইয়াৰ উত্তৰটো এ এত আছে শূন্য বিত আছে 1 সিত আছে 2 ডিত আছে 3 গতিকে প্ৰথমটো উত্তৰ এটো শুদ্ধ উত্তৰ হ'ব যে কোনো সংখ্যাক শূন্যৰে পূৰণ কৰিলে তাৰ উত্তৰ কি হ'ব শূন্য ঠিক আছে পিছৰ প্ৰশ্ন ইয়াতে 0.009 into 0.009 divided 0.009 মান কিমান 0.009 পূৰণ 0.009 হৰণ 0.009 ইয়াৰ মান কিমান গতিকে আমি এটো চাব লাগিব প্ৰথমতে হৰণটো কৰি ল'ব লাগিব বদমাস অনুযায়ী আমি প্ৰথমতে কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ আছে ইয়াতে যে 0.009 9ক 0.009 এৰ হৰণ কৰিলে একবাৰ যাব এক যদি আকৌ 0.009 এৰ লগত পূৰণ কৰা হয় গতিকে 0.009 এই হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব এ নিশ্চয় বুজি পাইছে যদি বুজি পোৱা আপোনালোকে চাওক এনে মই দেখুৱা হৈছে স্ক্ৰিনত দেখুৱা হৈছে এনে ধৰণৰ কৰিব লাগিব ঠিক আছে পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো পিছৰ প্ৰশ্ন আছে এনেকুৱা ধৰণৰ y স্কয়াৰ মাইনাস y 9y ইকুৱেল টু 0 হলে y এর মান কিমান চাব ইয়াতে যে y এর মানটো কি হ'ব কি বহালে y এর মানটো কি বহালে উত্তৰটো শূন্য হ'ব প্ৰথমতে শূন্য বহালে নিশ্চয় শূন্য হ'ব শূন্য বহালে y শূন্যক স্কয়াৰ কৰিলে শূন্যই আকৌ 9 ৰ 9 ৰ লগত যদি আমি শূন্য পূৰণ কৰি দিও শূন্য শূন্যৰ পৰা শূন্য গলে শূন্য গতিকে এটো 0 টো হ'ব এক নম্বৰ 0 টো প্ৰত্যেকটোতে আছে আৰু কি আছে তবে চাওক 8 বহালে 9 8 বহালে হ'ব না 7 বহালে হ'ব না 9 বহালে হ'ব 1 বহালে হ'ব নেকি 9 বহালে হ'ব চাব আপোনালোকে 9 বহালে কেনেকৈ হ'ব 9 9 গুণ 81 আৰু y এর জায়গাত 9 বহালে y এর 9 লগতে পূৰণ হৈ আছে 9 9 গুণ 81 9 81 পৰা 81 গলে শূন্য গতিকে শুদ্ধ উত্তৰটো হ'ব সি নিশ্চয় আপোনালোকে বুজি পাইছে ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো যদি বুজি পোৱা নাই আপোনালোকে কমেন্ট কৰি জনাব পাৰে মই বুজাবলৈ চেষ্টা কৰিম পিছৰ প্ৰশ্ন 1 মিটাৰ সমান কিমান কিলোমিটাৰ 1 মিটাৰ সমান কিমান কিলোমিটাৰ মানে 1 মিটাৰক কিলোমিটাৰলৈ নিব লাগে গতিকে হেতু আমি 1 মিটাৰক আমি কি কৰিব লাগিব 1000 ৰে হৰণ কৰি দিব লাগিব কাৰণ 1000 মিটাৰে 1 কিলোমিটাৰ হয় 1000 ৰে যেতিয়া হৰণ কৰিব চাব আপোনালোকে এনেকৈ হৰণ কৰিব লাগিব স্ক্ৰিনত দিয়া আছে চাব আপোনালোকে যে ওপৰত 1 মিটাৰটো লিখক তলত 1000 দিয়ক গতিকে 1000 ত তিনিটা শূন্য আছে তো ওপৰৰ 1 টোৰ আগত তিনটাৰ পিছত দশমিক হ'ব গতিকে মানে দশমিক দিয়াৰ পিছত দশমিকৰ পিছত তিনটা থাকিব লাগিব গতিকে দুটা শূন্য বহিব এটো যেনিবা দশমিক 0.001 ক'ত আছে সি সিটো হ'ব শুদ্ধ উত্তৰ
নিশ্চয় বুজি পাইছে। তাৰপিছত পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 5 নম্বৰ প্ৰশ্ন, কোনো বৃত্তৰ ব্যাসৰ শেষ বিন্দুৱে পৰিধি কোণৰ সৃষ্টি কৰে, তাৰ মান কিমান? পৰিধি কোণৰ এইটো অৰ্ধবৃত্ত বুলিয়ে ক'ব লাগিব। গতিকে আপোনালোকে ব্যাসাৰ্ধ বুলি চিনি পাইছে, ব্যাস বুলি চিনি পাইছে, ব্যাসৰ 2 মূৰ আৰু এই 2 মুখৰ পৰিধিৰ লগত যেটো কোণ কৰে সেইটো কোণ 90 ডিগ্ৰী। গতিকে শুদ্ধ উত্তৰটো হ'ব বি। যদি আপোনালোকে বুজি পোৱাত অসুবিধা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। পিছৰ প্ৰশ্ন, তোমাৰ হাতত যিমান টকা আছিল তাৰে 5/2 খৰচ কৰাৰ পিছত যদি তোমাৰ হাতত 3 টকা থাকে তেন্তে তোমাৰ হাতত মুঠতে কিমান টকা আছিল? 5 টকা আছিল যেনিবা 5 টকাৰ যদি আমি 5/2 5টা ভাগ কৰি 2 2 টকা খৰচ কৰি 3 টকা আছে এনেকৈ হৈ যাব। গতিকে উত্তৰটো এ হ'ব। শুদ্ধ উত্তৰটো এ। পাঁচ টকাৰ যদি আমি 5/2 মানে 2 টকা খৰচ কৰিছোঁ 5/2 বা শতাংশ, গতিকে শুদ্ধ উত্তৰটো হ'ব লাগে এ। 3 টকা যিহেতু হাতত থাকে খৰচ কৰাৰ পিছত। তাৰপিছত মানে পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। এইটো 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰা। গতিকে সেইটো আমি আপোনালোকক স্ক্ৰীন চাব, আপোনালোকে কৰি দেখাইছোঁ কেনেকুৱা ধৰণৰ হ'ব। আপোনালোকে স্ক্ৰীনত দেখা পাইছে সেইটো 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9999 আৰু 3টা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো এইটো। এই শুদ্ধ উত্তৰটো হ'ব বি 9000। নিশ্চয় দেখা পাইছে আপোনালোকে। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 8 নম্বৰ প্ৰশ্ন, 1ৰ পৰা 1লৈ লিখোতে 1 সংখ্যাটো কেইবাৰ ব্যৱহাৰ হ'ব? 1ৰ পৰা 1লৈ লিখোতে 1 সংখ্যাটো কেইবাৰ ব্যৱহাৰ হ'ব? সেইটো আপোনালোকে দেখা পাইছে। শুদ্ধ উত্তৰটো হ'ব এইটো। শুদ্ধ উত্তৰটো ইমানখিনি। ঠিক আছে, ইমান শুদ্ধ উত্তৰ 21 বাৰ। এতিয়া 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 0.999ৰ ঠাইত 1 লিখিলে কিমান ভুল হ'ব? গতিকে সেইটো ভুল হ'ব মানে কি 1ৰ পৰা আপোনালোকে এইখিনি বিয়োগ কৰিব লাগিব যে 0.999 বিয়োগ কৰিলেই গম পোৱা যাব 1 0 এইটো ডি এনসাৰটো হ'ব ডি যে 0.001 শুদ্ধ উত্তৰটো হ'ব ডি।
0.99 0.001 তো এটা 1 লিখিলে ভুল হ'ব আপোনাৰ 0.001 শুদ্ধ উত্তৰটো ডি। ইয়াৰ পিছত প্ৰশ্নটো দুটা ভগ্নাংশৰ বিয়োগফল 1/2 হলে সৰুটো 1/2 হলে ডাঙৰটো কিমান? দুটা ভগ্নাংশৰ বিয়োগফল ইমান, ডাঙৰটো x বুলি ধৰি লৈছো, বিয়োগফলটো ইমান ন, নিশ্চয় ডাঙৰটো 3। শুদ্ধ উত্তৰটো হ'ব এ। নিশ্চয় আপোনালোকে দেখা পাইছে 3। পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো। 11 নং প্ৰশ্ন যে 0.08 টকাত কিমান পইচা? গতিকে হেতু টকাটোক যদি আমি পইচালৈ নিব লাগে 1 দি পূৰণ কৰি দিলে হৈ গ'ল সিধা 8 পইচা। শুদ্ধ উত্তৰটো 8 পইচা, এনসাৰটো হ'ব বি। তাৰ পিছত আছে 12 নম্বৰ, সমকোণী ত্ৰিভুজ কাক বোলে? সমকোণী ত্ৰিভুজ এটা আমি জানিব লাগিব। প্ৰথমতে সমকোণী ত্ৰিভুজ কি? যে যাৰ নেকি এটা কোণৰ মাপ 90 ডিগ্ৰী। যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী, বাকি দুটা যিয়ে নহওক এটা কোণৰ মাপ 90 ডিগ্ৰী হ'ব লাগিব, এইটো সমকোণী ত্ৰিভুজ। ইয়াতে এ নম্বৰত আছে কোনো ত্ৰিভুজৰ দুটা কোণৰ সমষ্টি তৃতীয় কোণৰ সমষ্টি সমান হ'লে তাক সমকোণী ত্ৰিভুজ বোলে। এইটো ভুল। কোনো ত্ৰিভুজৰ দুটা কোণৰ সমষ্টি তৃতীয় কোণটোতকৈ ডাঙৰ হ'লে সমকোণী ত্ৰিভুজ, সেইটোও ভুল। তাৰপিছত আছে কোনো ত্ৰিভুজৰ দুটা কোণৰ সমষ্টি তৃতীয় কোণটোতকৈ সৰু হ'লে তাক সমকোণী ত্ৰিভুজ বোলে। এনসাৰটো হ'ব ডি। সমকোণী ত্ৰিভুজ কাক বোলে? এনসাৰটো হ'ব ডি, ওপৰৰ এটাও নহয়। কোনো ত্ৰিভুজৰ দুটা কোণৰ সমষ্টি তৃতীয় কোণৰ সমান হ'লে তাক সমকোণী ত্ৰিভুজ বোলে। এইটো অৱশ্যে নুই কৰিব নোৱাৰি, প্ৰথমটো নুই কৰিব নোৱাৰি। ত্ৰিভুজৰ দুটা কোণৰ সমষ্টি তৃতীয় কোণটোৰ সমান হ'লে, দুটা কোণৰ সমষ্টি মানে কি? এই দুটা কোণৰ যদি হেৰি হয়, তৃতীয় কোণটো যিমানেই নহওক সেই কোণৰ সমষ্টি যদি হেৰি হয় 30 এইটো হ'ব পাৰে। এ নম্বৰটো হ'ব পাৰে শুদ্ধ উত্তৰ। এ নম্বৰটো হ'ব পাৰে। আচলতে সমকোণী ত্ৰিভুজটো কাক বোলে আমি জানি ল'ব লাগে। সমকোণী ত্ৰিভুজ যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী। গতিকে আপোনালোকে এইটো ধৰি ল'ব পাৰে এ নম্বৰটো শুদ্ধ উত্তৰ। এ নম্বৰটো শুদ্ধ উত্তৰ। তাৰপিছত আছে 13, এখন চাইকেলৰ গতিবেগ 18 কিলোমিটাৰ প্ৰতি ঘণ্টাত হ'লে প্ৰতি ছেকেণ্ডত তাৰ গতিবেগ কিমান? প্ৰতি ছেকেণ্ডত। এতিয়া আমি ঘণ্টা বুলি ক'লে ঘণ্টাটো ছেকেণ্ড ওলাই ল'ব লাগিব 60 × 60, এইটো ওলাই ল'ব লাগিব। আৰু 18 কিলোমিটাৰ বুলি ক'লে 18,000 হৈ যাব। 1 কিলোমিটাৰ 1000, 18,000 আপুনি ওপৰত লিখক। গতিকে এইটো এনেকৈ কাটি দিলোঁ। এতিয়া 6 ইয়াতে যাব 3 বাৰ, ওপৰত 1, এইটো মানে মিটাৰ হ'ব 3। শুদ্ধ উত্তৰ হ'ব 2, 3, 9, 5। শুদ্ধ উত্তৰটো হ'ব লাগিছিল এখন চাইকেলৰ গতিবেগ 18 কিলোমিটাৰ প্ৰতি ঘণ্টাত 1 ঘণ্টাত হ'লে প্ৰতি ছেকেণ্ডত কিমান? ঘণ্টাত ছেকেণ্ডত, ঘণ্টাত হ'ল 18 কিলোমিটাৰ।
1 ঘণ্টাত সেকেন্ডত ঠিকই আছে এটো মানে হ'ব 5 হ'ব লাগে কাৰণ 5 টো শুদ্ধ উত্তৰ হ'ব সি হ'ব শুদ্ধ উত্তৰ 5 মিটাৰ মানে 1 সেকেন্ডত তাৰ গতি হ'ব 5 মিটাৰ 5 মিটাৰ যাব 1 সেকেন্ডত যেহেতুকে ঘণ্টাত 18 কিলোমিটাৰ গৈ আছে গতিকে সেকেন্ডত যাব 5 মিটাৰটো শুদ্ধ উত্তৰ ঠিক আছে পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো পিছৰ প্ৰশ্ন 14 দুটা সমান্তৰাল সৰল ৰেখাই পৰস্পৰক কমপক্ষে কেইটা বিন্দুত ছেদ কৰিব পাৰি শুদ্ধ উত্তৰটো হ'ব এইটো উত্তৰটো হ'ব আপোনাৰ শূন্য ডি কাৰণ দুটা সমান্তৰাল সৰল ৰেখা বুলি ক'লে ই কেতিয়াও লগ নালাগে কতো ছেদ নকৰে যাই থাকিব গতিকে শূন্য শুদ্ধ উত্তৰটো হ'ব শূন্য কতো ছেদ নকৰে মানে সিধা যিমান দিগলৈ নহওক গতিকে সমান দূৰত্বত থাকিব ছেদ নকৰে গতিকে শুদ্ধ উত্তৰ হ'ব ডি শূন্য যে 15 নম্বৰ প্ৰশ্ন এটা বাহ 0.4 ভাগ পানীত 0.5 ভাগ বোকাত আৰু 7 মিটাৰ পানীৰ ওপৰত আছে বাহটো কিমান দীঘল এইটো শুদ্ধ উত্তৰটো হ'ব লাগে বাহডাল যেহেতু 4 ভাগ 0.4 ভাগ পানীত মানে 10 ভাগৰ 4 ভাগ পানীত আৰু 0.5 ভাগ বোকাত মানে 10 ভাগৰ 5 মানে এইটো বাহটোৰ 10 ভাগৰ মানে আধাই আছে বোকাত যে 7 মিটাৰ এতিয়া 10 ভাগৰ 9 ভাগ ওলাই গ'ল যে পানী আৰু বোকাত গতিকে 1 ভাগ আছে এই 1 ভাগটো পানীৰ ওপৰত আছে 7 মিটাৰ 1 ভাগ যদি 7 হয় তেতিয়া হলে বাকি 9 ভাগ তলত 7 9 গুণ 63 7 9 গুণ 63 পানীৰ তলত আৰু বোকাত আছে 63 মিটাৰ গতিকে ওপৰত আছে 7 মিটাৰ গতিকেখিনি মিলাই 63 আৰু 7 হ'ব যায় কিমান 70 মিটাৰ গতিকে বাহডালৰ উচ্চতা হ'ব দীৰ্ঘ হ'ব 70 বা 70 মিটাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো পিছৰ প্ৰশ্নত আছে x equal to 99 x equal to 99 y equal to 1000 গতিকে x minus y equal to কি গতিকে এইটো যদি আমি হেৰি কৰো সূত্ৰ দি উলাও গতিকে a plus b a minus b a plus b হলে a minus b গতিকে এইটো 99 এইটো আপোনাৰ হেৰি কি বুলি কয় এইটো যি দেখা গৈছে মানে x equal to 999 আৰু y equal to 1000 হলে x square minus y square ৰ মান কিমান হ'ব গতিকে এইটো x square minus y square মানে a square minus b square এর সূত্র যদি হয় a plus b হল into a minus b এই সূত্রত যদি আমি কৰো এই সূত্রত কৰাৰ লগে লগে এইটো a plus b হল into a minus b হেতুত কৰিলে দেখি হেতু -1999 ওলাই দেখি হেতু ইয়াতে উত্তৰ এটাও মিলা নাই গতিকে উত্তৰটো হয়তো ভুল আছে দেখি এইটো a আনসাৰটো হ'ব লাগে কিন্তু মাইনাসত হ'ব লাগে ঠিক আছে পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল 196 বর্গ মিটার হলে বর্গক্ষেত্ৰৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য কিমান বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফল বুলি ক'লে এটো আমি জানিব লাগিব এটো সূত্ৰটো জানাৰ লগে লগে ওলাই যাব ঠিক আছে এটো যদি হেৰি হয় 196 এটো বর্গ কৰিলে এটো বর্গক্ষেত্ৰৰ যেহেতু আমি জানো বর্গক্ষেত্ৰৰ কালিৰ সূত্ৰটো হ'ব বাহু স্কয়াৰ ধৰা হল বর্গটোৰ বাহুৰ দৈৰ্ঘ্য x গতিকে x স্কয়াৰ ইকুৱেল টু 196 গতিকে x ৰাখি দিলে এই যেটো নেকি হেৰি আছে স্কয়াৰটো ইফালে যায় √/, হ'ব 196 ৰ
মানে 196 বৰ্গমূল হ'ব 14 14 গুণ 196 গতিকে প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য হ'ব 14 মিটাৰ উত্তৰটো হ'ব বি ইয়াৰ পিছৰ প্ৰশ্ন চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ পৰা তিনিটা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যাটো বিয়োগ কৰিলে কি হ'ব চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 1000 1000ৰ পৰা তিনিটা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যাটো হ'ব 999 গতিকে বিয়োগ কৰাৰ লগে লগে এটো ওলাই যাব 1 উত্তৰটো হ'ব বি 1 বাকি থাকিব ইয়াৰ পিছৰ প্ৰশ্ন 943 সংখ্যাটো মৌলিক নে যৌগিক তো মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা সম্পৰ্কে আমাৰ ধাৰণা থাকিব লাগিব থাকাৰ পিছতহে উত্তৰটো দিব পৰা যাব তো মৌলিক সংখ্যা কি যে সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সেই সংখ্যাটো নিজে আৰু যৌগিক সংখ্যাটো তেনে নহয় মানে উৎপাদক বহুত কেইটা আৰিকে চাওঁচোন এই সংখ্যাটো 943 সংখ্যাটো মৌলিক নে যৌগিক বুলি কোৱাৰ লগে লগে ইয়াতে বুজা গৈছে যে ইয়াৰ উৎপাদক আৰু আছে 1 আৰু সেই সংখ্যাটো বাহিৰেও আৰু উৎপাদক আছে ইয়াৰ 23 আৰু 41 হয় গতিকে উত্তৰটো হ'ব বি অৰ্থাৎ যৌগিক পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো 20 নম্বৰ প্ৰশ্ন এটা আছে কোনো এটা বস্তু 500 টকাত কিনি 1000 টকাত বেচিলে কিমান শতাংশ লাভ বা লোকসান হ'ব যেহেতুকে 500 টকাত কিনিছিলে গতিকে 1000 টকাত বিক্ৰী কৰাৰ লগে লগে 500 টকাই লাভ হৈছে 500 টকাৰ কিনি 500 টকা লাভ কৰিছে গতিকে 1 টকাত বা 100 টকাত 100 টকাই লাভ কৰিব গতিকে 100% লাভ গতিকে এইটো হ'ব উত্তৰটো হ'ব এ মানে 100% লাভ তাৰ পিছত 21 নং প্ৰশ্ন উত্তৰটো হ'ব কি আছে 21 নং প্ৰশ্নটো হৈছে এনা ধৰণৰ যে 100 মিটাৰ দীঘল এটা আলিবাট 100 মিটাৰ দীঘল এটা আলিবাট প্ৰতি 5 মিটাৰ অন্তৰে এজোপাকৈ নাৰিকল গছ ৰুবলৈ হলে কিমান জোপা গছ লাগিব উত্তৰটো হ'ব 21 মানে 100 মিটাৰ দীঘল ৰাস্তাটো যদি আমি 5 মিটাৰ অন্তৰ লগাই যাওঁ গতিকে 5 এনেকুৱা ধৰণৰ 20টা আছে আৰু প্ৰথমতে যেটো এটা গছ লগাব লাগিব এটো 21টা হ'ব মানে 5 যদি হেৰি কৰা যায় একক ভাজ কৰা 20টা হয় 5 মিটাৰ দূৰে কিন্তু প্ৰথম গছটো যেটো লগাব লাগিব গতিকে এটো 21 হ'ব গতিকে উত্তৰটো হ'ব 21 ঠিক আছে পিছৰ প্ৰশ্ন দুটা সংখ্যাৰ লসাগু 84 গসাউ 8 তাৰে এটা সংখ্যা 16 হলে আনটো সংখ্যা কিমান গতিকে হেতু ওলাব লাগিব আনটো সংখ্যা কিমান এটো প্ৰশ্ন হয়তো ভুল হৈ আছে যি দেখা গৈছে দুটা সংখ্যাৰ লসাগু 84 গসাউ 8 তাৰে এটা সংখ্যা 16 হলে আনটো কিমান গতিকে যি দেখা গৈছে এনেকে আপোনালোকে চাইছে স্ক্ৰিনত মই দেখাইছো যেটো লসাগু ইনটু গসাউ ডিভাইডেড বাই এটা সংখ্যা গতিকে এটো লিখিলে গতিকে এটো নোলাই গতিকে এটো আসলতে লসাগুটো 48 হ'ব লাগিছিল উল্টা হৈছে হয়তো ভুল হৈ আছে গতিকে যদি লসাগু 48 হয় আৰু গসাউ 8 হয় তাৰে এটা সংখ্যা 16 হলে আনটো হ'ব 24 শুদ্ধটো 24 হলে হয় সি হলে হয় গতিকে হয়তো প্ৰশ্নটো ভুল হৈ আছে প্ৰশ্নটো যদি শুদ্ধ কৰি দিয়া হয় যদি 48 বুলি ধৰি লোৱা হয় 48 বুলি ধৰাৰ লগে লগে শুদ্ধ উত্তৰটো হ'ব সি পিছৰ প্ৰশ্ন 10 জন শ্ৰমিকে এটা কাম 20 দিনত কৰে 20 জন শ্ৰমিকে হেতু কাম কেই দিনত কৰিব 10 জনৰ যদি 20 দিন লাগে এটো এনে মুখমুখি ওলাব পাৰি চাব 20 জন শ্ৰমিকে এটো 5 আধা দিনতে কৰিব 10 জনৰ যদি 20 দিন লাগে 10 জনৰ 20 দিন 20 জনৰ 10 দিন আধা কমি যাব মানুহ যেহেতু ডাবল হৈ গল গতিকে শুদ্ধ উত্তৰটো হ'ব সি মানে 10 দিনত 10 জনৰ 20 দিনত 20 জনৰ 20 জন শ্ৰমিকে কৰিলে কামটো 10 দিনত শেষ কৰিব পিছৰ প্ৰশ্ন 24
ককায়েকৰ বয়স ভায়েকৰ বয়সৰ দুগুণ ককায়েকৰ বয়স ভায়েকৰ বয়সৰ দুগুণ ককায়েকৰ বয়স 30 বছৰ হ'লে ভায়েকৰ বয়স কিমান ককায়েকৰ বয়স ভায়েকৰ বয়সৰ দুগুণ ককায়েকৰ বয়স 30 হ'লে ভায়েকৰ আধা হ'ব 15 দুগুণ যেহেতু ককায়েকৰ বয়সটো ভায়েকৰ বয়সৰ দুগুণ ভায়েকৰ 15 নিশ্চয় 15 হ'লে এই ককায়েকৰ বয়স 30 বছৰ হৈ আছে গতিকে ভাইৰ বয়স কিমান হ'ব ডি আনসাৰ উত্তৰটো হ'ব ডি 15 বছৰ আপোনালোকে যদি বুজি পোৱাত অসুবিধা হৈ আছে আৰু যদি মোৰ ভয়েসত কিবা অসুবিধা পাইছে যেটো মই ভয়েস দি আছো যেটো কথা কৈ আছো তাতে যদি অসুবিধা পাইছে আপোনালোকে কমেন্ট কৰি জনাব মই নিজে হলনি কৰিবলৈ চেষ্টা কৰিম বা মোৰ কথনৰ যেটো নেকি ধৰণ হলাবলৈ চেষ্টা কৰিম পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো এতিয়া 25 নম্বৰ প্ৰশ্ন আজি আমি 30টা প্ৰশ্ন যেহেতু আলোচনা কৰিম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব খুবেই ইম্পৰ্টেন্ট ইয়াৰ লগত সংগতি ৰাখি যদি আপোনালোকে অধ্যয়ন কৰে গতিকে অংকত আপোনালোকে 30ত 25 পোৱাৰ খুবেই সম্ভাৱনা আছে 25 নম্বৰ প্ৰশ্নটো আছে এনেকুৱা ধৰণৰ 0.5625 ৰ বৰ্গমূল কিমান হ'ব গতিকে হেতু আমি ওলাব লাগিব 0.5625 ৰ বৰ্গমূল কিমান গতিকে হেতু আপোনালোকে চাব লাগিব 0.75 এটো আপোনালোকে পূৰণ কৰি চাব পূৰণ কৰি চোৱাৰ লগে লগে ওপৰত দিয়া যেটো সংখ্যা আছে 0.5625 ওলাই যাব আপোনালোকে বৰ্গমূল ওলোৱাৰ যেটো নিয়ম আছে বৰ্গমূল ওলোৱাৰ যেটো নিয়ম আছে হেতু আপোনালোকে ওলাব পাৰে হেতু আপোনালোকে ইয়াতে প্ৰয়োগ কৰিব পাৰে আপোনালোকে যদি জানে যে প্ৰথমতে দশমিকটো বাদ দিব আপোনালোকে 5625 ৰ বৰ্গমূল ওলাব হেতু নিশ্চয় 75 হৈ যাব তেতিয়া আপোনালোকে নিশ্চয় দশমিকৰ কথাটো চাৰিটাৰ পিছত দশমিক আছে দুটাৰ পিছত দশমিক দিলে হৈ যাব গতিকে আপোনালোকে যদি বুজি পোৱাত অসুবিধা হৈছে কমেন্ট কৰি জনাব পিছৰ প্ৰশ্নলৈ আগবাঢ়ো এজন খুচুৰা দোকানীয়ে 200 টকা মূল্য লিখা বস্তু এটা 10% লোকসানত বেচিলে বস্তুটোৰ বেচা দাম কিমান হ'ব মানে যদি 100 টকা 10 টকা লোকসান দিছে 200 টকা 20 টকা লোকসান দিছে গতিকে এটো সি নম্বৰটো आंसर হৈ যাব 180 টকা এজন খুচৰা দোকানীয়ে 200 টকা মূল্যৰ লিখা বস্তু এটা 10% লোকসানত বেচিলে বস্তুটোৰ বেচা দাম কিমান হ'ব 180 টকা এটো নিশ্চয় आंसरটো সি হ'ব পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো বছৰি 10% চক্ৰবৃদ্ধি সুতৰ হাৰে 100 টকা মূলধনৰ 2 বছৰৰ মূৰত সমূল চক্ৰবৃদ্ধি কিমান হ'ব প্ৰথম বছৰত হ'ব 110 টকা 110 টকা তাৰ পিছৰ বছৰত হ'ব 10% হলে 110 টকাৰ 10% 110 টকা আৰু ইয়াৰ 1 টকা 11 টকা আৰু 11 টকা প্লাস হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব 121 টকা গতিকে आंसरটো হ'ব বি প্ৰথম বছৰত 110 টকা হয় তাৰ পিছত 110 টকাৰ যদি ইন্টাৰেষ্টটো চাব পৰা যায় ওলাব পৰা যায় এটো চক্ৰবৃদ্ধি ওলালে এটো হ'ব আপোনাৰ 11 টকা হ'ব ইন্টাৰেষ্টটো গতিকে 11 টকা যোগ কৰি দিয়াৰ লগে লগে এটো সমল মূলে হ'ব 121 টকা নিশ্চয় বুজিব পাৰিছে যদি বুজিব পৰা নাই কমেন্ট কৰি জনাব ইয়াৰ পিছৰ প্ৰশ্ন 28 এটা ত্ৰিভুজৰ কোণবোৰ যথাক্ৰমে আন এটা ত্ৰিভুজৰ কোণবোৰৰ সৈতে সমান হলে সেই ত্ৰিভুজ দুটাক কি বোলে এটা ত্ৰিভুজৰ কোণবোৰ যথাক্ৰমে আন এটা ত্ৰিভুজৰ কোণবোৰৰ সৈতে সমান হলে সেই ত্ৰিভুজ দুটাক কি বোলে সমকোণী ত্ৰিভুজ সদৃশকোণী ত্ৰিভুজ সৰ্ব সমকোণী ত্ৰিভুজ সদৃশকোণী ত্ৰিভুজ বুলি ক'ব পাৰি হেতু आंसर শুদ্ধ উত্তৰটো হ'ব বি সদৃশকোণী ইয়াৰ কোণ আৰু আন এটা ত্ৰিভুজৰ কোণ যদি একেই হৈছে তে সদৃশকোণী ত্ৰিভুজ ইয়াৰ পিছৰ প্ৰশ্ন 29 এটো 0.6 টকাত কিমান পইচা এটো এনেকুৱা ধৰণৰ প্ৰশ্ন এটা গৈছে গতিকে হেতু 60 পইচা সৰি 60 পইচা বুলি ডাইৰেক্ট ক'ব নোৱাৰি চাব 0.6 টকা 0.6 টকা এই যদি পইচাত নিব লগা হয় 100 দি পূৰণ কৰি দিব লাগিব 0.6
তো 100 দি পূৰণ কৰি দিয়ক দিয়াৰ লগে লগে 60 পইচা এইটো শুদ্ধটো হৈ যাব এটো হ'ব শুদ্ধ উত্তৰ 60 পইচা লাষ্ট প্ৰশ্ন আজিৰ লাষ্ট প্ৰশ্ন গতিকে আজিৰ লাষ্ট প্ৰশ্নত আমি আহিছোঁ 30টা প্ৰশ্ন আমি আলোচনা কৰিলোঁ 30 মিনিটতে প্ৰায় গতিকে 30 মিনিট নালাগিল এই কাৰণে আমি যেহেতুকে তাৰ আগতে অলপ আলোচনা কৰি লৈছিলোঁ লাষ্ট প্ৰশ্ন আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যি মৌলিক সংখ্যা নহয় আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যেটো মৌলিক সংখ্যা নহয় এইটো হ'ব 1 শুদ্ধ উত্তৰটো হ'ব 1 মৌলিক সংখ্যা বুলি কলে যি সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সেই সংখ্যাটো নিজে গতিকে ইয়াত আছে মৌলিক সংখ্যা 2 গতিকে যেহেতুকে স্বাভাৱিক সংখ্যা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাৰ কথা কৈছে গতিকে এইটো 1 হ'ব আৰু যদি মৌলিক সংখ্যা বুলি কলে হয় তেতিয়া 2 হলে হয় গতিকে ঠিকই আছে আজিলৈ ইমানতে সামৰিছোঁ আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গণিত বিষয়ৰ ওপৰত আমি বিতংভাৱে আৰু আলোচনা কৰিম আগৰ ভিডিঅ'ত আপোনালোকে পাই থাকিব আৰু যদি মোৰ এইখিনিতে অজানিতে কিবা ভুল ৰৈ গৈছে আপোনালোকে ক্ষমা কৰি দিব বা শুধৰাই দিয়াৰ কাৰণে মই অনুৰোধ জনালোঁ ধন্যবাদ জয় আই অসম